আছোঁ। আজি ৰাতিপুৱা মই বনাই আছোঁ মিক্স দাইল, মিক্স কৰি বনাই আছোঁ। ইয়াত নৰসিংহ পাতো দি দিছোঁ, মই তেল মাৰোঁতে বাদাম দি দিছোঁ, তাৰপিছত কাজু মিক্স চব দি পেলাই মই কিচমিচ দিছোঁ, কাজু দিছোঁ, এনেকৈ বনাই আছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্টত মিক্স দাইলটো বনাই আছোঁ। যিহেতু আমাৰ ৰাতিপুৱা লাগে, আপোনালোকে ভিডিঅ'ত দেখে মই ৰাতিপুৱা কিবা এটা বনাওঁ এইফালে মিক্স কৰি আহি গ'ল খাবৰ কাৰণে। মই কিবা এটা কমি গ'লোঁ, মনে আহি গ'লা যে এনেকৈ কৈ দিলোঁ। আহি গ'ল খাবলৈ, কেনেকৈ চাইছে ৰাতিপুৱা মোৰ ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া মই খাবলৈ লৈছোঁ। খাই আছে খুৱাই আছোঁ। টিকলি নাখালে, ভালকৈ নাখালে। তাৰপিছত আহিলোঁ মই ৰুমত। ৰুমটো মোৰ কেইদিনমান এনেকুৱা হৈছে নহয়, মোৰ কিবা কিবি পৰুৱাবোৰ কামুৰি আছে। টিকলি যিটো খাই বিচনাতে পেলাই দিয়ে নহয়, নিশ্চয় পাই পৰুৱা হৈছে নেকি বুলি আজি টিকলি চব ওলাই দিছোঁ। ৰুমটো চাফা কৰিছে বোলে, অনিমাই লাগি আছে, মই আপোনালোকক দেখাম। তাই বিচনাবোৰ এইবোৰ ঝাৰু মাৰিছে। তাৰপিছত মই কাপোৰ এখনেদি তিয়াই লৈছোঁ। তাৰপিছত ডেটল দি পূৰা বিচনাবোৰ চাফা কৰিব দিছোঁ। মোৰ লগতে লাগি লৈছোঁ। এবাৰতো মই ৰাতিপুৱা এনেই চিম্পুলকৈ গা ধুওঁ ন, কিন্তু গা নোধোৱাৰ আগতেই মই এইবোৰ চাফা কৰি ল'বলৈ ভাল পাওঁ। যিহেতু মোৰ ব্ৰেকফাষ্ট বনোৱা হৈ গ'ল, মইতো এতিয়া নাই খোৱা, পূজা চূজা কৰিবও থাকে, সেইটো কাৰণে মই ভাবিছোঁ বিচনাবোৰ চাফা কৰি লওঁ। এতিয়া মই যাওঁ, মোৰ কাম চাম হৈ গ'ল, ৰুমৰ কাম একদম ভাগৰি গ'লোঁ। এতিয়া 10টা বাজিলে। এতিয়া মই গাটো ধুই লওঁ। গা ধুই আহি আছোঁ, আপোনালোকক দেখাম কি কৰোঁ গোটেই দিনটো। চাই থাকিব ভিডিঅ'টো। ঠিক আছে, মেখেলা চাদৰ পিন্ধি তাৰপিছত খুলি পেলাই বেলেগ ড্ৰেছ পিন্ধি লওঁ। সেইটো কাৰণে গোঁসাই ঘৰলৈ গৈ লওঁ। বহুত দেৰিয়ে হ'ল, এতিয়া মোৰ 10:30 হৈ গ'ল আজি এইবোৰ চাফা তাফা কৰি পেলাই। এতিয়া গোঁসাইলৈ যাওঁ। বাই বাই, চাই থাকিব ভিডিঅ'টো। মোৰ পূজা চূজা কৰা হৈ গ'ল। তাৰপিছত খোৱা বোৱা কৰি ল'লোঁ। মই ব্ৰেকফাষ্ট কৰি ল'লোঁ। যেতিয়া মই ভাত খাওঁ, মা ধান গৈছে। এতিয়া আমি গৈ আছোঁ বাৰীলৈ। আমাৰ পাছফালৰ বাৰীখন বাৰীখন আছে জোনখন, তাত আমি গৈ আছোঁ। মোৰ লগত গৈ আছে কোনে কোনে মই কওঁ, আপোনালোকক দেখাই আছোঁ। আমিনো বাৰীলৈ কেলৈ গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো, সম্পূৰ্ণ জনাই থাকিম। ঠিক আছে, লুকু এইফালে। এয়া মোৰ লগত গৈ আছে আমাৰ অনিমা বাইদেউ, আৰু এইফালে কেমেৰামেনটো জানেই মোৰ কোন হয়, সদায় কৈয়ে থাকোঁ। আমি কেলৈ আহি আছোঁ দেখাই থাকিম ভিডিঅ'টো। গোটেই সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব। আমি ইমান ডাঙৰ জংঘল, ইয়াত ভূতো ওলায়, শিয়ালো আছে। ভঙা আছে দেই লুকু, ভালকৈ। অনিমা শুনিছা, ইয়াত শিয়াল চিয়াল চব ওলায়। সঁচাকৈ কৈছোঁ, মিছা কথা কোৱা নাই আকৌ দেই। ৰাতিটো শিয়াল ওলায়, বহুত ডাঙৰ জংঘল। লুকু এবাৰ জংঘলখন দেখাই দিয়া। আমাৰ জংঘল এইফালে এইটো চাইডে। সেইটো আছে ইয়াত। আমি কি কাৰণে আহি আছিলোঁ, এইটো ৰিজাল্ট আমি আহি আছিলোঁ এই বস্তুটো বিচাৰি। এইটো কি হয় গাইজ, আপোনালোকেতো জানেই এইটো বস্তু কি, কওকচোন কমেণ্টত। এইটো বস্তু কিয় লাগে, এই বস্তুটো নিবলৈ আহিছিলোঁ। এইটো ইমান ঘোৰ জংঘলত কিয় আহিছোঁ আমি, ইয়াত ভূতো ওলাই। এতিয়া দুপৰীয়ালৈ বাজিছে 12টা। ইমান পাতা গোন্ধাইছে। এইটো কি হয় বাৰু, ভেদাইলতা। আমি ভেদাইলতা দিবলৈ আহিছোঁ ৰাইজ। আমাৰ এই জংঘলত ভেদাইলতা চব বস্তুৱে পোৱা যায়। আমি ভেদাইলতা বিচাৰি দুপৰীয়া 12টা বজাত গোটেইবোৰে আহি গৈছোঁ। চিঙি লওঁ, সেইডালে চিঙি দিছোঁ। এইটো আমাৰ টিকলি জীয়া মাছৰ লগত বনাই দিওঁ, মই সৰুৰ পৰাই বনাই দিওঁ। আমাৰ বাৰীখন দেখিছেনে? এবাৰ বাৰীখন আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ। ভেদাইলতা বাৰু ছিঙি থকা হ'ব। এইফালে আমাৰ বাৰীখন দেখিছেনে? কলগছ, তামোল গছ ভৰ্তি, কিন্তু একো খাব নাপাওঁ দেই। কলগছক গৰুৰ কাৰণে গেটবোৰ খোলা থাকে আগফালে। চবে কি ক'ব আৰু, গৰুবোৰ সোমাই গোটেই কল পুলি খায়, কল খায়, তহিলং। আমাৰ নিজৰ গেটখন খোলা থাকিলে কিয়, ছাইডৰ এইবোৰ বহুত কথা বাৰু। এইবোৰ গৰু যেনেকৈ হ'লেও আহেই ন, যিমান বন্ধ কৰিলেও সেইফালে পৰা ফাঁক হয় বা হেৰি কৰি আহিবই, যিমান বন্ধ ৰাখিলে
সোমাই মেলি অনিষ্ট আৰু এইফালে কেৰ্কেটুৱা তামোলৰ কাৰণে তামোল থকাত বহুত গছ আছে, কিন্তু দেখিছেনে এটাও তামোল নাথাকে, মানে নেলাগেই। এতিয়া কি হৈছে বা ওচৰত টাৱাৰ এডালো আছেতো, সেইটো কাৰণে তামোল নালাগে, লাগিলেও কেৰ্কেটুৱা। এয়া মই কলগছবোৰ দেখিছে, ভীমকলৰ গছ বহুত আছে, ভীমকল, কিন্তু খোৱা নহয় আৰু। এয়া মই ফাটলামি কৰি আছোঁ। মই বহুত ভাল পাওঁ মানে এইবোৰ, মানে বাৰী পথাৰ হওক, মই মানে এইবোৰ বহুত ভাল পাওঁ। আকৌ গৈছোঁ ভিতৰলৈ, আকৌ ভেদাইলতা বিচাৰি ভিতৰলৈ গৈ আছোঁ। ভয়ো লাগিছে, কিবা সাপ চাপ ওলালে মৰিলোঁ আৰু ভূত চোত যদি ওলায়। এইবাৰ আকৌ পাই গ'লোঁ ভেদাইলতা, আৰু এডাল দেখি পাইছোঁ। এয়া উঠি লৈছে এডাল তামোল গছৰ ওপৰত, এবাৰ পৰিব লাগিলে, মৰিলোঁ আৰু যিয়ে একদম বটল ভঙা চঙা চব আছে। এই ৰাম, উল্টিলোঁ বাচি গ'লোঁ। নাই, উল্টা নাই, তামোলৰ ওপৰত উঠি লৈছে, ঢুকি নাপাওঁ নহয়, ইমান ওখও নহয় দিয়কচোন, বুটি চুটি হয় আৰু। সেইটো কাৰণে এইডাল পাইছোঁ। ইহঁতে যে তিনিজনী গৈছোঁ, দুজনী লৈ গৈছোঁ, ভেদাইলতা চিনিয়ে নাপায়, দুজনীকে নিছোঁ, মইহে অকল চিনি পাইছোঁ, তাকো গোন্ধ লৈ লওঁ। মানে এতিয়া আগতেতো ময়ো চিনি নাপাইছিলোঁ, এতিয়া আৰু টিকলিক সৰুৰ পৰা খুৱাই খুৱাই এতিয়া চিনি পোৱা হৈ গৈছোঁ আৰু চব। দুইজনীকে নিছোঁ, এজনী ভেদাইলতা কোনটো বুলি বনৰীয়া গছকে হেৰি কৰিব লৈছে, হাঁহিও উঠিছে। কিন্তু একো নাই, এনজয়মেণ্ট ইয়াতে লৈ লৈছোঁ, পূৰা এনজয় কৰিছোঁ দেই আমি। এইফালে টিকলিত ৰুমত মনে মনে সিহঁতৰ এজনী ছোৱালীৰ লগত থৈ গৈছোঁ। চাবচোন দেই, শেষলৈকে তাই দৌৰি দৌৰি আহি যাব। পূৰা এনজয়মেণ্ট লৈছোঁ আমি জংঘলৰ মাজত। এইফালে লোকো কেমেৰামেন মোৰ। এই জংঘল দেখিছেনে কেনেকুৱা জংঘল। আমি দুপৰীয়া মাহঁতক নোখোৱাকেই গৈছোঁ, মাহঁতে কোনেও গমেই নাপায়। নাযাওঁ, একদম ঘূৰ জংঘল, ভিতৰলৈ যাবলৈ নোৱাৰি, ভয় লাগে, কিবা কিবি ওলাব সঁচাকৈ পাই দুপৰীয়া হয়। সেইকাৰণে আমি ঘৰমুখী হৈছোঁ আৰু ঘৰলৈ যাওঁগৈ। তার আছে দেই তলত, ঘৰলৈ যাওঁ, দেখাই দিছোঁ। নাপালোঁ আৰু বেছিকৈ হ'ব, সেইখিনি পালোঁ, এইখিনি পালোঁ আৰু নাই পোৱা। যাওঁগৈ আৰু, ভয় লাগিছে, দুপৰীয়া একদম 12টা বাজিছে। যাওঁগৈ। এয়া চাওকচোন, তামোল গছৰ তলত ইমান ভাল লাগিছে, ইমান ধুনীয়া বতাহ মাৰিছে। লিকু আৰু মই, লিকু ভাল লাগিছে ন লিকু? ইয়াত যে পিকনিক খাই কিমান মজা লাগিব। চাওক, এইখিনিহে পালোঁ আৰু নাপালোৱেই। যাওঁ, আমাৰ তামোল গছবোৰ কিছুমান সৰু সৰু, মোৰ চাদৰে খুলি থাকিলে। তিতা ভেকুৰী, এইটো তিতা ভেকুৰী খাই নেকি আপোনালোকে? চাওকচোন, দেখাই দে, এইটো তিতা ভেকুৰী খাই নেকি? নাহিবা তুমি নাহিবা, গৈছোঁ। আমাৰ টিকলিয়ে গম পাই গ'ল। নৰসিংহ পাত ছিঙি লওঁ, নৰসিংহ পাত এতিয়া ছিঙিম। এয়া নৰসিংহ, ওপৰৰ এইবোৰ ছিঙি লৈছোঁ নোকো, কুমলীয়াবোৰ এনেকৈ ছিঙি লওঁ। এতিয়া আগটো ছিঙি লওঁ, একেবাৰে গোটেই, আগটো লৈ লওঁ, ওপৰৰ নৰসিংহ পাত ছিঙি, ইমান ওপৰ নালাগে, হৈ যাব। ওটো চিচা ভঙা আছে মোৰ মইনাটো, ব'লা কলিজা, ব'লা কলিজা, আমি এতিয়া গৈ আছোঁ। আৰু গুলুক দি দিছোঁ মই কাম কৰিবলৈ কাৰণে, গুলুৱে কাম কৰি বঢ়াইছে, কাম কৰা নাই, সি মোৰ কাম বঢ়ুৱাইছে। দিলোঁ মই পালেং শাক বাচিবলৈ কাৰণে, আৰু এইটো কি এইটো শাক, মেথি শাক নে কি হয় মই নাজানো, সিমান চিনি নাপাওঁ। এইটো কি শাক বাৰু, মই ক'বচোন, এইটো মই নাজানো। বাচিব দিছোঁ, আৰু বাল্টিংটো দিছোঁ ধুবলৈ, তাই ধুইছেগৈ মূলা। এই কাম কৰি আছে। এইফালে এজনী আমাৰ বাইদেউ আহিছে, কোঁৱৰ বাইদেউ, মই কৈ আছোঁ বাৰু। এতিয়া দুপৰীয়াৰ কাৰণে মাছৰ লগত আজি পালেং শাক আৰু এইটো কি শাক, মা কি কয় নাজানো দেই, মেথি শাক নে কি কয় নাজানো, এইটো শাক মিক্স কৰি আজি বনাম। কাটি আছোঁ। আৰু আমাৰ গুলুলে অথনি আমি যে বাৰীৰ পৰা অনা ভেদাইলতা, সেইখিনিতো আছেই, ভেদাইলতা নৰসিংহখিনি ৰেডি কৰিবলৈ, ৰেডি কৰিব আছে। এইখিনি কাটি মেলি লওঁ, ভাত বহাই দিছোঁ, হৈ যাব। এইফালে মায়ে গুলুৰ কাৰণে মাছ কাটিবলৈ লৈছে। মোকতো দেখাই দিবা, যোৱা দেখাই দে, জীয়া মাছ কাটিবলৈ লৈছে নে নাই। মই মাছ
মাছ এটা ফ্ৰাই কৰিব লৈছোঁ দুপৰীয়াৰ কাৰণে। হালধি দি ল'লোঁ, এতিয়া অকণমান হালধি নিমখ দি লৈছোঁ, এনেকৈ দি ল'ম। মাছটো ফ্ৰাই কৰি লওঁ। এয়া হৈছে পালেং শাক, আৰু ইয়াৰ শাকটো কাটিছিলোঁ যে সেইটো, আৰু আলু এনেকৈ মই কাটি লৈছোঁ, এইখিনি ফ্ৰাই কৰি ল'ম। তাৰপিছত এয়া হৈছে গুলুৰ কাৰণে আমি আনিছিলোঁ যে ভেদাইলতা, ভেদাইলতা নৰসিংহ পেষ্ট বনাই লৈছোঁ। এয়া আদা ৰচুন ৰেডি কৰি লৈছোঁ। এয়া পিঁয়াজ, এয়া দেখিছেনে ইমান ধুনীয়াকৈ মোৰ লুকুৱে ৰেডি কৰি দিছে। এইখিনি পিঁয়াজ চব ৰেডি কৰা আছে, খালি বনাব লাগে আৰু এতিয়া। হেতাখন এইটো ৰখাই দিলোঁ। হাতেদি নাখানো, মানে হাতত ভাল নালাগে মই হাতেদি খানি, মই এনেকৈ হেতাৰে সানি লওঁ। আপোনালোকে হাতেদি পূৰা সানে চাগে ন, মই কিন্তু হাতেদি নাখানো দেই। পৰি যাব পিছলি দেই। তেল দি লওঁ। হালধিটো সানি খাব লাগিব। এতিয়া মাছ দি দিওঁ, ওলাবও পাৰোঁ। মানে কিছুমান মাছ বৰ ভাল লাগে। ফুটিছে দেই, বহুত ফুটিছে। মাছ ফ্ৰাই কৰা হৈ গৈছে, আৰু আছেই কৰিবলৈ। মই এইখিনি কৰি ল'লোঁ। এইখিনি দেখাই দিলোঁ। মানে গুলুৰ ভেদাইলতা, সেয়া ভেদাইলতা নৰসিংহ ৰেডি কৰি দিছোঁ। আমি ভাত বনোৱাৰ লগতে আমি লুকু আৰু মই কমলা আছিলে, কমলা দুটা আছিলে, আমি চাট বনাই খাইছোঁ। ইয়াত একদম জলকীয়া দি দিছোঁ, চাট মছলা দিছোঁ, ক'লা নিমখ আৰু অকণমান। কি যে টেষ্টি লাগিছে, মানে ভাতে হৈ গৈছে। আৰু এতিয়া সন্ধিয়া অকণমান দুইজনী ওলাই আহিছোঁ তিনিচুকীয়াৰ ফালে। খোৱা বোৱা দুপৰীয়া খোৱা বোৱা আজৰি। টিকলিও শুই থাকিলে, গধূলি মানে শুই যায় ধুনীয়াকৈ। ভাত চাত খাই দুপৰীয়া একদম দেৰিকৈ উঠি, সেইটো কাৰণে আমি দুজনী অকণমান ওলাই আহিলোঁ। কাম এটাও আছিলে, এনেই বাৰু ওলাই অহা নাই। তাৰপিছত ভাবিছোঁ অকণমান কফি একেটা খাই লওঁ, গধূলি টাইম যিহেতু। তাৰপিছত এইফালে দেখিছে 100 ৰুপিছত পৰ্দাবোৰ দি দিছে। মই কৈছোঁ দেখাই লওঁ, এনেই মই চাইছিলোঁ বাৰু, নোচোৱা নহয়। এনেকুৱা পৰ্দাবোৰ 100 দিছে মানে। সেইবোৰ দেখিছেনে, ওচৰৰ দোকান এখনত এনেই সোমালোঁ আৰু মানে চাইছোঁ। একো বস্তু লোৱা নহ'ল, খালি দেই চাইছিলোঁ। আৰু এইফালে আনিলোঁ, টিকলিয়ে উঠি গ'ল, আহি পালোঁ। তাৰপিছত টিকলিহঁতৰ কাৰণে ম'ম' লৈ আহিলোঁ, বেটাৰ কাৰণে, আৰু লুকু আছে। এতিয়া টেষ্টি লাগিছে বোলে, কেনেকুৱা লাগিছে গুলিয়ে কৈছে টেষ্টি। লুকু খাই আছে। সিহঁতক খোৱা বস্তু আনি দিছোঁ, খাই আছে। এয়া চুপ, চিপছ আনি দিছোঁ, খাই আছে। আৰু কি কৰিব, বেয়াও লাগে ন, তাইক এৰি থৈ গৈছোঁ। তাই মানে একো আমনি নকৰে। তাই সৰুৰ পৰা মানে মই লৈ নাযাওঁৱেই, তাই থাকে ধুনীয়াকৈ, একো মানে আমনি নাই। তাই ধুনীয়াকৈ মানে মই চাহ তাহ খোৱা হৈ গ'ল। তিনিচুকীয়াৰ পৰা আহিলোঁ, বজাৰ চজাৰ কৰি মেলি 7টামান বজাতে পাই গ'লোঁ। তাৰপিছত আহি মেলি চাহ তাহ খালোঁ। চাহ তাহ মই নাই খোৱা, মানে টিকলিহঁতক দিলোঁ, যোনে যোনে খালে দিলে। তাৰপিছত আৰু এতিয়া ফ্ৰেছ হৈ এতিয়া কিটচেনত আহি গৈছোঁ। বোলে মাও আছে, মায়ে ভাতটো ৰেডি কৰিছে। মই বনাইছোঁ চিকেন বনাই আছোঁ। চাব নেকি, দেখাই আছোঁ। বাকী আৰু একো নবনাওঁ আজি, ভাগৰ লাগিছে, মাৰো ভাগৰ লাগিছে, মোৰো ভাগৰ লাগিছে। চিকেন বনাম, সেয়াই হৈ যাব। আৰু মাৰ ভাত আৰু আছে, দিনৰ মাছ আছে, সেনেকৈ হৈ যাব। বনাই আছোঁ সেই কালাৰে, মানে একো দিয়া নাই মছলা পাতি, জাষ্ট দিছোঁ। ইমান পানী ওলাইছে নহয় চিকেনখিনিত। অকণমান আলু দি দিছোঁ। এইফালে টিকলি ভাতটো বহাই দিছোঁ। তিনিচুকীয়াৰ পৰা কি আনিলোঁ জানে? মই নেমু টেঙা আনিলোঁ আৰু জলকীয়া আনিছোঁ। সেয়া নেমু টেঙা 20 টকাত
3টা দিম বুলি কৈছিলে 4টা দিলে আৰু জলকীয়া আনিছোঁ 20 টকাৰ এয়া মোৰ আজি তিনিচুকীয়াৰ বজাৰ আৰু এইটো আছিলে মোৰ এটা মানে ব্লাউজৰ পিচ চিলাবলৈ নিছিলোঁ কিন্তু এইটো মানে যেনেকৈ মই ষ্টাইলত চিলাম বুলি কৈছিলোঁ কাপোৰটো বোলে কম হ'ব এইটো কাৰণে মই ঘূৰাই লৈ আহিলোঁ মই নিচিলাৰো আৰু চিকেন হৈ গ'ল এয়া হৈছে চিকেন ইয়াক গুলোৰ কাৰণে আগতে মছলা নিদিয়াকৈ গুলোৰ কাৰণে মছলা নিদিয়া সেই দেউতালৈ ৰুটি